সকলোকে মাঘ বিহুৰ শুভকামনা জনালোঁ। আজি মই মোৰ ল'ৰা আৰু সেয়া মোৰ মানুহজনী মিলি ভট্টদ্ৰৱা থানত উপলক্ষে আহি সেৱা এটা জনাইছোঁ। তাৰ কিছু দৃশ্যাংশ আপোনালোককো দেখুৱাই যাম বাৰু বন্ধুত। জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। মই সকলো দিশতে বৰদোৱাত আজি জনাই আছে, কিন্তু ইয়াত কীৰ্তন ঘৰত জনাই আছে গাই উপলক্ষে আমি আহিছিলোঁ। আমি আহি দৃশ্যাংশ কিছু দেখুৱাই দিছোঁ। আপোনালোকে চাব বন্ধুবিলাকে। এইটো হৈছে কীৰ্তন ঘৰ। ভক্তৰ বহুত সমাগম হৈছে, গতিকে দেখুৱাই দিম। পৰিৱেশ সেইপিনে এইটো নৈবেদ্য গৃহ। নৈবেদ্য গৃহৰ পৰা এইটো চাই বহুতে আহিছে, গতিকে অলপ দেখুৱাই দিছোঁ। তথাপিতো পৰিৱেশটো আধ্যাত্মিক পৰিৱেশ খুব ভাল লাগে।